নমস্কাৰ সকলোকে EducareNE ইউটিউব চেনেললৈ স্বাগতম জনাইছো। ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আসামে এক বৃহৎ সংখ্যক যি ভ্যাকেন্সি সেই ভ্যাকেন্সি ৰিলিজ কৰিছে ইতিমধ্যে, আৰু এই ভ্যাকেন্সিসমূহৰ যি অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটটো মই উলিয়াই লৈছো। আপোনালোকে ইয়াত দেখি আছে যিটো পেজ, এই গোটেইটো পেজ হয় গভৰ্ণমেণ্ট অফ আসামৰ অফিচিয়েল পেজ। ইয়াৰ পৰা প্ৰতিটো ব্ৰেকআপৰ এডভাৰটাইজসমূহ আপোনালোকে চাব পাৰিব। আমি পোনে পোনে এডভাৰটাইজলৈ আহিছোঁ। এইখন অফিচিয়েল এডভাৰটাইজ হয় অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী। আমি আপোনালোকৰ মাজলৈ এই যি টোটেল নাম্বাৰ অফ পোষ্ট আছে 5563টা, কোনটো পোষ্টত কিমান সংখ্যক ভ্যাকেন্সি আছে, এই সম্পূৰ্ণ কথা, কেনেদৰে এপ্লাই কৰিব লাগিব, এপ্লাই কৰাৰ সময়সীমা, পৰীক্ষা পদ্ধতি আৰু অন্যান্য বিষয়সমূহ আজি আপোনালোকৰ মাজত এই ভিডিঅ' যোগে আলোচনা কৰিম। প্ৰথমেই ইয়াত লক্ষ্য কৰিব যে আমাৰ মুঠ যি পদৰ সংখ্যা সেয়া হৈছে 5563টা। এতিয়া এই সংখ্যাৰ ভিতৰত 144 পোষ্ট আছে সাব ইন্সপেক্টৰ ৰেংকৰ কাৰণে। মন কৰিব যে এই ৰেংকৰ কাৰণে যিটো পে বেণ্ড হয় সেয়া পে বেণ্ড 2 বুলি কোৱা যায়, যি 14,000ৰ পৰা 60,500 লৈকে ৰেঞ্জটো থাকে, আৰু যাৰ গ্ৰেড পে 8,700 টকা আৰু অন্যান্য ভাত্তাসমূহ থাকিব। এতিয়া কোন কেটেগৰী কিমান সংখ্যক পোষ্ট আছে? আনৰিজাৰ্ভড, এইটো জেনাৰেল নহয়, আনৰিজাৰ্ভড মানে ইয়াত OBCও সোমাব পাৰে, SCও STও গোটেইবোৰ ইয়াত সোমাব পাৰে। গতিকে জেনেৰেলৰ কাৰণে অকণমান এটা ট্ৰাফ এটা হ'ব, মানে মাৰ্ক ভাল কৰিব লাগিব। তো আনৰিজাৰ্ভ আছে 74, OBC MOBCৰ কাৰণে আছে 38, SCৰ কাৰণে 9টা, ST প্লেন 14টা, ST হিলছ 9টা, মুঠ 144 পোষ্ট। এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল যে 30% ভ্যাকেন্সি ইচ কেটেগৰী। এই যে কেটেগৰী কেইটা দেখিছে, এই প্ৰতিটো কেটেগৰীত 30% ভ্যাকেন্সি উইমেনৰ কাৰণে ৰিজাৰ্ভড আছে। গতিকে এইটোৰ 30% যদি কৰি লয় ওলাই যাব, ৰাইট। আকৌ 3% অফ টোটেল পোষ্ট উইদিন দ্য কোটা অফ OBC। এইটো কথা ভালদৰে বুজি লওক। 3% কোটা পোষ্ট উইদিন দ্য কোটা অফ OBC মানে যিসমূহ OBC আৰু MOBC কেটেগৰীৰ কেণ্ডিডেট হয় তেওঁলোকৰ পৰা 3% এক্সট্ৰা কাটি নিয়া হ'ব। কাৰ কাৰণে? যিবিলাক টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটিত বিলং কৰে। গতিকে OBC আৰু MOBC কেণ্ডিডেটৰ কাৰণেও এইখিনিতে সাধাৰণ এটা বেয়া খবৰ, কাৰণ 3% তেওঁলোকৰ পৰা কাটি নিয়া হৈছে। আমি পৰৱৰ্তী ষ্টেপলৈ আগবঢ়াৰ আগেয়ে আপোনালোকক জনাব খুজিছোঁ যে পৰীক্ষাত যিসমূহ প্ৰশ্ন আহিব সেই প্ৰশ্নসমূহৰ যি পদ্ধতি, পঢ়াৰ নিয়ম, আপুনি কিদৰে পঢ়িলে, কোনবোৰ পঢ়িলে নম্বৰ ভাল পাব, আমি এই চেনেল যোগে আপোনালোকৰ মাজলৈ সেই ভিডিঅ'সমূহ যোগান ধৰিম। আপোনালোকে ইচ্ছা কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যনটো লগাই ল'ব। পৰৱৰ্তী ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ কি কি? প্ৰথম হৈছে আপুনি ভাৰতৰ নাগৰিক হ'ব লাগিব। আপোনাৰ বয়স 26 বছৰতকৈ বেছি হ'ব নালাগে আৰু 20 বছৰতকৈ কম হ'ব নালাগে, যিটোৰ সময়সীমা ধৰা হৈছে
1/1/2023 1 জানুৱাৰী 2023 ভিতৰত আপুনি 26 বছৰ বা তাতকৈ কম হ'ব লাগিব আৰু আপোনাৰ 1/1/2003 ভিতৰত জন্ম বা তাৰ পিছত জন্ম হ'ব লাগিব মানে 2003 আৰু 1997 ভিতৰত হ'ব লাগিব আপোনাৰ জন্ম এতিয়া এই যে বয়সৰ সীমা ইয়াত আকৌ ৰিলেক্সেশ্যন আছে 26 হৈছে ঊৰ্ধ্বতম সীমা এই ঊৰ্ধ্বতম সীমাৰ লগত যদি আপুনি এসসি বা এসটি বা এসটি প্লেন হিলৰ ক্যান্ডিডেট হয় তেতিয়াহলে 5 বছৰ ৰেহাই পাব অৰ্থাৎ 26 + 5 31 এজ হলেও আপুনি এপ্লাই কৰিব পাৰিব ওবিসি এমওবিসি এর কারণে 3 বছৰ ৰেহাই আছে 36 7 8 9 39 লৈকে হলেও ওবিসি ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব এটা এডুকেশনাল কোয়ালিফিকেশন কি লাগিব আপুনি এজন গ্ৰেজুৱেট হ'ব লাগিব সকলো ষ্ট্ৰীমৰ কাৰণে প্ৰযোজ্য হ'ব আপুনি আৰ্টছ গ্ৰেজুৱেট হলেও হ'ব সায়েন্স গ্ৰেজুৱেট হলেও হ'ব নতুবা কমাৰ্চ গ্ৰেজুৱেট হলেও হ'ব নাইবা রিকগনাইজ কলেজ বা ইনষ্টিটিউশনৰ পৰা এফিলিয়েট ইনষ্টিটিউশন হলেও হ'ব আপুনি গ্ৰেজুৱেট হ'ব লাগিব সৰি ফিজিক্যাল স্ট্যান্ডার্ড আপোনাৰ ফিজিক্যাল স্ট্যান্ডার্ড কি হ'ব হাইট ওবিসি এমওবিসি এসসি জেনারেল ইহতৰ কাৰণে 162.56 centimeter for male for female 154.94 centimeter for ST hill and ST plane 160 into 160.02 centimeter for male and 152.40 centimeter for female chest বুকুৰ যেটো দৈৰ্ঘ্য কেনেকুৱা হ'ব লাগিব জেনাৰেল ওবিসি এমওবিসি এসসি এসটি কাৰণে ST প্লেন মানত ৰাখিব ST হিলছত অকণমান ডিফাৰেন্স আছে 80 centimeter for normal and in expanded form to male কাৰণে দেই 85 centimeter মানে 5 centimeter expand হ'ব লাগিব আৰু একেখিনি কথা ST হিলছৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব নেক্সট আহা মেডিকেল স্ট্যান্ডার্ড কি হ'ব লাগিব এইখিনি কথা মই ভালদৰে বুজাই দিছো মনোযোগ দিবা ক্যান্ডিডেট মাস্ট নট হ্যাভ নকড নি মানে তোমাৰ যেটো নি আঠু হয় এই আঠুটো মানে সাউন্ড হ'ব নালাগে ওকে flat foot or be spined out and they should not be color blind মানে যেটো আমি হেৰি বুলি যাব color blind গধুলি নেদেখা যেটো আমি অসমীয়াত এটা টাৰ্মছ আছে ইয়াত কি বুলি কয় শব্দটো মোৰ তাহানে কমেন্টত লিখি দিবচোন গধুলি যে নেদেখা হয় মানুহবোৰে varicose vein shall be considered a temporary disqualification মানে আপোনাৰ হীৰা বিলাক কিছুমান মানুহৰ হীৰাবোৰ যে উলাই থাকে নীলা হৈ এইটো যদি হয় এটো আপুনি কোৱালিফাইড নহব আপুনি ডিসকোয়ালিফাইড হৈ যাব এই বস্তুবিলাক চাব they must be in good mental and bodily health মানে mental and physical দুই ধৰণৰ হেলথৰ কথা কৈছে দুই ক্ষেত্ৰতে হেলদি হ'ব লাগিব they must be free from any physical deformities and free from diseases as such as diabetes heart diseases hernia piles respiratory diseases and any other ailment that is likely to interfere with the efficient performance of duties কৈছে কি যদি এইবিলাক বেমাৰ থাকে যে ডায়াবেটিস হার্ট ডিজিজ হার্নিয়া এই পাইছে এইবিলাক যদি থাকে মানে কি হয় ডিউটি পারফর্ম কৰাত অসুবিধা হয় গতিকে এইবিলাক হ'ব নালাগে the distance vision should be 6 of 6 at least 6 of 6 লাগিব নতুবা 6 of 9 হলেও চলি যাব কিন্তু তাতকৈ কম হলে আপুনি ডিসকোয়ালিফাইড হৈ যাব তো এটা এপ্লাই কৰাৰ নিয়ম কেনেকুৱা হাউ টু এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে আমাৰ কমেন্ট বক্সত ফাৰ্স্ট কমেন্টত এটা লিংক দিয়া থাকিব অফিচিয়েল লিংক বা আমাৰ ডেসক্ৰিপশন বক্সতো অফিচিয়েল লিংক থাকিব তাত গৈ পেলাই পুনে
নিজৰ মোবাইলেৰে নিজে এপ্লাই কৰিব পাৰিব আমাক কি ডকুমেন্টস লাগিব এপ্লাই কৰিবলৈ হলে প্ৰথমে আমাক লাগিব পাসপোর্ট সাইজৰ ফটোগ্ৰাফ এইটো মন কৰিব যে ফটোগ্ৰাফটো 1 জানুৱাৰী 2023 ৰ পিছতহে লোৱা হ'ব লাগিব ওকে নেক্সট ফটোগ্ৰাফৰ যি সাইজ হ'ব এইটো মন কৰিব 4x5 সেন্টিমিটাৰ ইনটু 3.5 সেন্টিমিটাৰ 4.5 into 3.5 সেন্টিমিটাৰ হ'ব আৰু যেটো পিক্সেল 320 into 240 আৰু সাইজ হ'ব লাগিব 450 KB বা তাতকৈ কম ওকে নেক্সট আছে সিগনেচাৰৰ ক্ষেত্ৰত সিগনেচাৰৰ যেটো সাইজ ৰিজল্যুশন সাইজ মিনিমাম আৰু ম্যাক্সিমাম এই দুটা চাই লবা আৰু যেটো ডাইমেনশনটো কি আছে 3.5 into 2.5 আৰু ম্যাক্সিমাম ফাইলৰ সাইজ হ'ব 100 KB বা তাতকৈ কম হলে হ'ব বেছি হলে একসেপ্ট নকৰে এতিয়া ডকুমেন্টস কি লাগিব সার্টিফিকেট অফ এজ প্রুফৰ কাৰণে মেট্ৰিক পৰীক্ষাৰ যিখন এডমিট কাৰ্ড আছিল সেইখন এজ প্রুফৰ কাৰণে লাগিব পাস সার্টিফিকেট অফ গ্ৰেজুৱেচন আপোনালোকৰ গ্ৰেজুৱেচনৰ পাস সার্টিফিকেটখন মাৰ্কশিটখন লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ আৰু ৰেজিষ্ট্ৰেচন কাৰ্ড লাগিব আৰু লাগিব সার্টিফিকেট অফ কাষ্ট যাৰ আছে কম্পিটেন্ট অথৰিটিৰ পৰা এনসিসি সার্টিফিকেট যদি আছে এটা অপশনাল হয় যাৰ আছে তেও দিব নেক্সট আহা সিলেকশন প্ৰসিজাৰ কেনেকুৱা হ'ব সিলেকশন প্ৰসিজাৰ দুটা ক্ৰাইটেৰিয়া থাকিব ৰিটেন টেষ্ট এন্ড ডকুমেন্ট ভেৰিফিকেশন এইখিনি বৰ ইম্পৰ্টেন্ট মনোযোগ দি শুনা the written test will be 100 marks written test 100 মাৰ্কৰ হ'ব কিন্তু ইয়াত নেগেটিভ মাৰ্কিং আছে দেখিছেনে হাফ ওকে গতিকে নেগেটিভ মাৰ্কিং আছে মানে ইয়াত অতি যিবিলাক কোৱেশ্চন ধৰণৰ এনসাৰ নাজানা বা কনফিউজ থাকে এইবিলাক উত্তৰ নকৰা ভাল কাৰণ নেগেটিভ মাৰ্কিংৰ কাৰণে হয়তো সম্পূৰ্ণ মাৰ্কিং সিস্টেমটো নেগেটিভ মাৰ্ক আহি যাব গতিকে অতি ভালদৰে ইয়াত প্ৰিপাৰেচন চলাব লাগিব গোটেই সিলেবাসখন ইজি বুলি মই ক'ব খোজা নাই কাৰণ ইয়াত লজিক্যাল ৰিজনিং আছে এপ্টিটিউড আছে ইংলিশ কম্প্ৰিহেনশন আছে এইবিলাক বৰ ইজি নহয় এইবিলাক প্ৰেক্টিছ কৰিলেহে মানে পসিবল হ'ব এফালে আছে মেটাৰ্স ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আসাম এণ্ড ইণ্ডিয়া গতিকে এই লেভেলৰ প্ৰিপাৰেচন হ'ব লাগিব জেনেৰেল নলেজ আছে গতিকে এই সমূহ বস্তু অতি ভালদৰে চাব লাগিব আমি ইয়াত ভিডিঅ' নিশ্চয় দিম এই ভিডিঅ'সমূহ চালেও বহুত ক্লিয়াৰ হৈ যাব কোৱেশ্চন পেপাৰ সমূহ এইবিলাক লেংগুৱেজত হ'ব অসমীয়াত ল'লে হ'ল বেলেগ কথা নাই ইংলিছ যোনে জানে ইংলিছত ল'ব বড়োসকলে বড়োত ল'ব বৰাক ভেলীত বেংগলী ল'ব নাম্বাৰ অফ কেণ্ডিডেট টু বি কল্ড এইটো কথা গুৰুত্বপূৰ্ণ 5 টাইমছ দেখিছানে 5 times will be called for PST and PET physical standard test and physical efficiency test physical standard test মানে হৈছে কি যে আপোনাৰ চেষ্ট ঠিকে আছে নে আপোনাৰ হাইট ঠিকে আছে না সেইটো সব physical efficiency test মানে আপোনাৰ কিবা বেমাৰ আছে নে আপোনাৰ ভৰিখন তেৰা নে সিধা এই বস্তুটো চাব গতিকে PST আৰু PET ৰ এইখিনি পাৰ্থক্য out rate of 5 times আপোনাক মাতিব ইয়াত মানে ধৰক আপুনি 10টা পোষ্ট আছিলে আৰু এই 10টা পোষ্টৰ কাৰণে আপোনালোকৰ PST আৰু PET হ'ব তাত কিমান জনক মাতিব সাপোজ এক্সামত 100 জন পাস কৰিলে এতিয়া 10 জনৰ 5 টাইমছ মানে 50 জনক মাতিব বাকি 50 জন কেনসেল ঠিক আছে নেক্সট আহা document to be submitted when appeared in TST
এইবিলাক ডকুমেণ্ট আপোনালোকে গম পাবই কি লাগিব, এইবিলাক হেৰি নহয়, অকণমান চাই ল'লে হ'ল। প্ৰিলিমিনাৰী ভেৰিফিকেশ্যন, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, এইটো কথা ক'লোঁ মই। এটা ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত 40 মাৰ্কছ আছে। It will have 2 events. কি আছে? এই 40 মাৰ্কছ ক'ত আছে? যে 1600 মিটাৰ দৌৰ পুৰুষৰ কাৰণে আৰু 800 মিটাৰ দৌৰ ফিমেল কেণ্ডিডেটৰ কাৰণে, জাম্প, লং জাম্প মেলৰ কাৰণে 335 সেন্টিমিটাৰ মিনিমাম, এণ্ড ফৰ ফিমেল 244 সেন্টিমিটাৰ মিনিমাম 3 চান্সত যাব লাগিব। মেল কেণ্ডিডেটৰ কাৰণে ৰেচ থাকিব, লং জাম্প থাকিব, এইখিনি কথা অকণমান চাই ল'ব। এইখিনি কথা তোমালোকে বুজি পোৱাই। এই এৱাৰ্ড অফ মাৰ্কছটো যিটো 1600 মিটাৰৰ যিটো ৰেচ হ'ব, তাত মাৰ্ক ডিষ্ট্ৰিবিউশ্যনটো কেনেকুৱা হ'ব? যদি 300 ছেকেণ্ড বা তাতকৈ কম সময়ত এইখিনি কভাৰ কৰিব পাৰে কোনোবাই 1600 মিটাৰ, তেতিয়া 20 নম্বৰ পাব। For the next 30 seconds of time taken, ইয়াতকৈ যদি বেছি টাইম লয় তেতিয়া মাৰ্ক পাব 16.4 মাৰ্কছ। তেনেদৰে ইয়াতো মাৰ্কছটো এনেদৰে পাব। গতিকে সেইটো স্পীড বঢ়াই ল'লে হ'ল নিজৰ, বেলেগ কথা নাই, ইয়াত চাব লগা বিশেষ একো নাই। একেদৰে লং জাম্পৰ ক্ষেত্ৰতো এনেকুৱাকৈ কথা আছে, ফিমেল কেণ্ডিডেটৰ ক্ষেত্ৰত এইখিনি কথা, এইখিনি পঢ়ি ল'লে হ'ল, নিজে অকণমান চাই ল'লে হ'ল, নাচালেও একো অসুবিধা নাই, এইবিলাক সময়ৰ লগত ঠিক হৈ যাব। একে লং জাম্প, এতিয়া এইখিনি কথা ইম্পৰ্টেণ্ট। নেশ্যনেল মানে NCC কেডাৰ কৰ্পছ, NCC যদি C চাৰ্টিফিকেট আছে কোনোবাৰ, তেতিয়াহ'লে 5 মাৰ্কছ পাব। এইটো ফ্ৰীতে পোৱা বুলি যে কয়, ফ্ৰীতে দিব। NCCৰ B চাৰ্টিফিকেট থাকিলে 3 নম্বৰ, আৰু NCCৰ A চাৰ্টিফিকেট থাকিলে 2 নম্বৰ পাব। এতিয়া অৰেল ইম্পৰ্টেণ্ট, মনোযোগ দিব লাগিব। অৰেলত কি থাকিব? মেক্সিমাম 5 মাৰ্কছ থাকিব। এই অৰেলত কিমান আমাৰ এট দ্য ৰেট অফ 2 টাইমছ মাতিব, মানে আমাৰ PST আৰু PETত ছাপ'জ 50 জন গৈছিলে, এইবাৰ চিলেকশ্যন পালে 25 জনে, 25 জনৰ বা 26 জনে পালে। 26 জনে হোৱাৰ পিছত আমাৰ পষ্ট আছিল ছাপ'জ 10টাৰ 2 টাইমছ কিমান হ'ব? 20 জনকহে ইণ্টাৰভিউৰ কাৰণে মাতিব, বা অৰেল ভাইবা ভইচ বা ইণ্টাৰভিউ কাৰণে মাতিব। আৰু ইয়াৰ পিছতেই হ'ব ফাইনেল মেৰিট লিষ্ট। অ'কে, ফাইনেল মেৰিট লিষ্ট। ৰিটেন টেষ্টত 100 নম্বৰ, ফিজিকেল ক্ষেত্ৰত আছে 40 নম্বৰ, NCCত 5 নম্বৰ, অৰেলত 5 নম্বৰ, মুঠ 150 বেছ কৰি লৈ টোটেল মাৰ্কছটো কেলকুলেট কৰিব, আৰু তাৰ ভিত্তিতে মেৰিট লিষ্ট মাৰিব। গতিকে এইখিনিতে আমাৰ এই ভিডিঅ'টি সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব, আপোনালোকে বুজি পাইছে। যদি কিবা অসুবিধা পাইছে আপোনালোকে কমেণ্ট বক্সত জনাব, মই পুনৰ আপোনালোকৰ ডাউটসমূহ ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম। অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ এই ধৰণৰ ইনফৰমেশ্যন আপোনালোকৰ মাজলৈ আমি সদায় লৈ আহোঁ। ধন্যবাদ।